নমস্কাৰ বন্ধুসকল, টেকনিকেল গুগলে স্বাগতম জনাইছোঁ আপোনালোকক। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটি প্ৰেছ কৰি দিব। আৰু মই আজি আপোনালোকৰ ওচৰত এই ভিডিঅ'টি আৰম্ভ কৰিব ওলাইছোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি এতিয়ালৈকে আপোনাৰ যোনটো আপোনালোকে খোলা ইউটিউব চেনেল, যোনটো চেনেলত আপোনালোকে ভিডিঅ' দিছে, সেই ভিডিঅ' দিয়া চেনেলটো যদি এতিয়ালৈকে ভেৰিফাই কৰা নাই, তেতিয়াহ'লে আপোনালোকে আজি ভেৰিফাই কৰিবলৈ শিকি লওক। কাৰণ যদি আপোনালোকে ভেৰিফাই নকৰাৰ ফলত তাত কাষ্টম থাম্বনেইল লগাব নোৱাৰে, যাৰ ফলত আপোনাৰ চেনেলত বা আপোনাৰ ভিডিঅ'ত ভিউজ খুব কম অহা দেখা যায়। গতিকে আপোনালোকে প্ৰথমতে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি লওক। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপোনালোকৰ যোনটো একাউণ্ট আপোনালোকে ভেৰিফাই কৰিব বিচাৰিছে, সেই ভেৰিফাইটো ক্ৰম ব্ৰাউজাৰত আপোনালোকে লগ ইন কৰি লওক। লগ ইন কৰাৰ পিছতে আপোনালোকে ইয়াতে ৰখিব লাগিব। ৰখাৰ পিছতে আপোনালোকে কি কৰিব লাগিব, এই চেনেলটো ক্ৰম ব্ৰাউজাৰত আপোনালোকে লগ ইন কৰাৰ পিছত ইয়াতে ডেস্কটপ ছাইডত আপোনালোকে কৰি ল'ব লাগিব। যিহেতু ডেস্কটপ ছাইডত কৰাৰ ফলত আমাৰ মোবাইলত কম্পিউটাৰ ৰকম আহি যাব, কম্পিউটাৰত যেনেধৰণে ওলায় তেনেধৰণে আহিব। কিন্তু বেলেগত আপোনালোকে যদি বেলেগৰ জৰিয়তে আপোনালোকে মাই চেনেল ভেৰিফাই বুলি মাৰে বা বেলেগ সেই গুগলত গৈ পেলাই বেলেগ ধৰণে মাৰে, কিন্তু এনেধৰণে ক্ৰম ব্ৰাউজাৰত নোহোৱাকৈ কিন্তু আপোনাৰ চেনেলটো ভেৰিফাই হ'লেও খুব দেৰিকৈ ভেৰিফাই যোনটো ৰিয়েলকৈ আপোনালোকৰ দেখাব, সেইটো অকণ দেৰিকৈ হয়। গতিকে এনেধৰণে কৰিলে আপোনালোকৰ ভেৰিফাই অতি সোনকালে আপোনাৰ 2-3 মিনিটে ভেৰিফাই আপোনাৰ একাউণ্টটো হৈ যায়। আৰু ভেৰিফাই হ'লে আপোনাৰ যি ভিডিঅ' সেই ভিডিঅ' চবতকৈ ওপৰত ওলাব। গতিকে প্ৰথম ডেস্কটপ ছাইডত কৰি লওক আপোনালোকে। তাৰপিছতে আপোনালোকৰ ইয়াতে লগো দেখা পাব, আপোনাৰ যি চেনেলটো ইয়াতে খোলাৰ পিছত আপোনাৰ চেনেলৰ লগো দেখা পাব। তেতিয়া ইয়াতে আপোনাৰ চেনেলটো ভেৰিফাই কৰিব পাৰিব। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে অকণ ৰখক, এনেদৰে দেখিব। প্ৰথম আপোনালোকে দুটা অপশ্যন দেখা পাব, মাই ভিডিঅ'ত মাৰিব লাগিব। আপোনালোকে এইফালে তিনিটা চিহ্নত আপোনালোকে চুই দিয়ক। চুই দিয়াৰ পিছত আপোনালোকে দেখা পাব ইয়াতে মাই ভিডিঅ' বুলি আছে বা ইউৰ ভিডিঅ' থাকিব। ইউৰ ভিডিঅ'ত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি ভিডিঅ' আছে সকলো ভিডিঅ'বোৰ ওলাই যাব। তাৰপিছতে দুটা অপশ্যন দেখা পাব আপোনালোকে এটা অপশ্যনত দেখা পাব, দুটা অপশ্যন এইফালে দেখা পাব, এই ইউটিউব ষ্টুডিঅ' বিটা বুলি এনেধৰণে থাকিব। তাৰপিছত এটা অপশ্যন থাকিব কাষ্টমাইজ আপোনালোকৰ যি চেনেল, সেই চেনেলটোৰ হেৰি থাকিব। আপোনালোকে সেই প্ৰথম অপশ্যনটোত ক্লিক কৰিব লাগিব। আপোনালোকে চাই যাওক আৰু অতি সোনকালে আপোনাৰ চকুৰ আগতে কেনেদৰে ভেৰিফাই হয় চাই ল'ব। কিন্তু আপোনালোকে আৰু এটা কথা মনত ৰাখিব, আপোনালোকে এবছৰত এটা নাম্বাৰত আপোনালোকে 4টা চেনেল ভেৰিফাই কৰিব। তাৰ বেলেগ এটা ভিডিঅ'ত আপোনালোকক এই কথা ভালদৰে আলোচনা কৰিম, কেনেকৈ আমি এটা নাম্বাৰত কিমানটা চেনেল ভেৰিফাই কৰিব পাৰোঁ কিমান দিনৰ মূৰে মূৰে। গতিকে আপোনালোকে ক্লিক কৰি লওক এনেধৰণে কাষ্টমাইজ চেনেলত। ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে দেখা পাব আপোনালোকৰ যি ভিডিঅ' সকলো ভিডিঅ' ইয়াতে ওলাই গৈছে এনেধৰণে। কিন্তু আপোনালোকে এইফালে এতিয়া আপোনাৰ যি লগো আছে, আপোনাৰ যি চেনেলৰ লগোত আপোনালোকে টাচ কৰিব লাগিব। টাচ কৰাৰ পিছত আপোনালোকে ছেটিংছৰ অপশ্যনলৈ যাব লাগিব। ছেটিংছত যোৱাৰ পিছতে আপোনালোকে ইয়াতে দেখিব তিনিটা অপশ্যন দেখা পাব। লগোৰ তলৰ যি তিনিটা অপশ্যন, তাত আছে আপোনাৰ চেনেল ষ্টেটাছ এণ্ড ফিউচাৰ বুলি থাকিব। চবতকৈ ওপৰটোত আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰথমতে আপোনালোকে দেখা পাব এই চেনেলটো বৰ্তমান ভেৰিফাই হোৱা নাই। আপোনালোকৰ চকুৰ আগত কেনেধৰণে ভেৰিফাই ছাকচেছফুল হ'ব আপোনালোকে দেখা পাব। গতিকে প্ৰথম আপোনালোকে ওপৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এইফালে আপোনালোকৰ লগো দেখা পাব। লগোত আপোনালোকে প্ৰথমত এনেধৰণে ব্লু কালাৰ টিক মাৰ্ক দেখা পাব। কিন্তু সেই চেনেলটো আপোনাৰ ভেৰিফাই হোৱা নাই বৰ্তমান। আৰু ইয়াতে থাম্বনেইল যি লগাবলৈ তাত নট আনেবল দেখাই আছে, কাষ্টম থাম্বনেইলত নট আনেবল দেখাই আছে। কিন্তু ভেৰিফাই হোৱাৰ লগে লগে ইয়াত অকল আনেবল দেখাব, নট আনেবল নাইকিয়া হৈ যাব। আপোনালোকে এনেধৰণে প্ৰথমতে যি ব্লু কালাৰৰ টিক মাৰ্ক আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনালোকে নাম্বাৰ বিচাৰিব। তাত নাম্বাৰ দিয়াৰ পিছতে আপোনালোকে OTP আহিব। OTP কেইটা মৰাৰ পিছতে আপোনাৰ চেনেল 1 মিনিটতে আপোনাৰ ভেৰিফাই হৈ যাব। আপোনালোকে চাওক, আপোনালোকে ইয়াতে প্ৰথমতে কাণ্ট্ৰি চিলেক্ট কৰি ল'ব লাগিব, যিহেতু ইণ্ডিয়া ইয়াতে অট'মেটিক চিলেক্ট হৈ যাব। তাৰপিছতে আপোনালোকে প্ৰথম টেক্সটত আপোনালোকে মেছেজটো ল'ব।
কোডটো ল'ব, যি আপোনাৰ OTP আহিব আপোনালোকে টেক্সটত ল'ব, কলমিট নল'ব। কাৰণ এইটো বেলেগ এটা ভিডিঅ'ত আপোনালোকক এই কথা ভালদৰে আলোচনা কৰিম, কিয়নো কলত টেক্সটত আপোনালোকে দুটা চেনেল এটা নাম্বাৰত কৰিব পাৰিব। যদি আপোনাক কলত লয় তেতিয়া আপোনাৰ অফিচত অসুবিধা হ'ব, আপোনালোকে বুজি নাপাব পিছত কেনেধৰণে এইটো টেক্সটত নাহিব। সেইকাৰণে আপোনালোকে প্ৰথম টেক্সটত আপোনালোকে দুটা চেনেল এটা নাম্বাৰত দুটা চেনেল ভেৰিফাই কৰি ল'ব, বা এটা চেনেল যদি 2-3টা চেনেল আছে তেতিয়াহ'লে প্ৰথমত আপুনি টেক্সটত দুটা কৰিব। গতিকে আপোনালোকে ইয়াত নম্বৰ মাৰি দিয়ক, নম্বৰ মৰাৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছতে ইয়াতে অট'মেটিকলি আপোনাৰ মোবাইলত টেক্সটত মেছেজ আহি যাব। মেছেজ অহাৰ পিছত আপোনালোকে OTP কেইটা ইয়াতে ভৰাই দিব। OTP কেইটা ভৰোৱাৰ পিছত 6টা যি কোড আহিব সেই কোডকেইটা ইয়াতে আপোনালোকে যিহেতু আহি গৈছে ভৰাই দিয়ক। ভৰোৱাৰ পিছতে আপোনালোকে আকৌ ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছতে আপোনালোকে দেখা পাব যে আপোনাৰ চেনেলটি ভেৰিফাই হৈ গৈছে। আৰু ভেৰিফাই হোৱাৰ এইটোৱেই আপোনালোকৰ সুবিধা হ'ব যে ভেৰিফাই হোৱাৰ ফলত আপোনাৰ যি চেনেলৰ যি টেগ লগাব, টেগৰ ফলত যদি আপোনাৰ চাৰ্চ কৰে এটা টেগত হয়তো 1000টা মানুহৰ টেগ একেই হ'ব পাৰে, কিন্তু যদি আপোনাৰ চেনেলৰ ভেৰিফাই হৈ থাকে পেজখন বা আপোনাৰ যি ইউটিউব চেনেল, তেতিয়া আপোনাৰ ভিডিঅ' সকলোতকৈ ওপৰত আহিব। আৰু ভেৰিফাই হোৱাৰ পিছত আপোনাৰ যিহেতু কাষ্টম থাম্বনেইল লগাব, যাৰ ফলত আপোনালোকৰ ভিডিঅ'ত ভিউজ খুব বেছি আহিব ধৰিব, কিয়নো থাম্বনেইলখনে 99% ভিউজ অহাত সহায় কৰে। গতিকে চেনেলটি যেতিয়া আপোনালোকে ভেৰিফাই কৰা নাই, আজি আপোনালোকে ভেৰিফাই কৰি লওক। গতিকে আপোনালোকক পিছৰ ভিডিঅ'টিত কেনেধৰণে 3-4টা চেনেল যদি আপোনাৰ আছে কেনেধৰণে আপোনালোকে ভেৰিফাই কৰিব, কিমান দিনৰ মূৰে কৰিব লাগিব, কিমান দিনৰ মূৰে কৰিলে ক'ত OTP আহিব, সেই সকলো কথা আপোনালোকৰ ওচৰত লৈ আহিম। গতিকে এতিয়া আপোনালোকে ইয়াত দেখা পাব, এতিয়ালৈকে দেখা নাই যে এইটো আগৰ ৰকমে দেখাইছে, কিন্তু মই ব্ৰেক মাৰিছোঁ, ব্ৰেক মৰাৰ কাৰণে এনেকুৱা দেখাইছে। এতিয়া আপোনালোকে দেখিব মোৰ চেনেলটি ভেৰিফাই হৈ গৈছে। ইয়াতে আপোনালোকে দেখিব চেনেলটি ভেৰিফাই হৈ গৈছে। আপোনালোকে ভালদৰে দেখা পাব, ৰখিব ওলাব ইয়াত চাওক, ভালদৰে ভেৰিফাই হৈ গৈছে চেনেলটি। আপোনালোকে দেখিব চাৰ্চ হৈছে, অলপ ৰখক। যিহেতু ব্ৰেক মাৰিছোঁ সেইবাবে নেট চলাইছে। চাওক আপোনালোকে সেই ব্লু যি মাৰ্কৰ লগত টিক মাৰ্ক আছিলে সেইটো আঁতৰি পেলাই অনলি টিক মাৰ্ক হৈ গৈছে, আৰু ইয়াতে আনএবল দেখাইছে কাষ্টম থাম্বনেইলত। আপোনালোকে দেখিছেনে ভেৰিফাই পেজ আপোনালোকে দেখাবলৈ জ্ঞান আছাম, যিহেতু এইটো মোৰ চেনেল হয়, গতিকে